মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ বাবে লৈ আহিছোঁ চতুৰ্থ শ্ৰেণীৰ লেচন 4 দ্য হিডেন ট্ৰেজাৰ। প্ৰথমতে আমি পাঠটো ভালকৈ বুজি লওঁ, তাৰপিছত আমি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। লং লং এগো দেয়াৰ ৱাজ এ ফাৰ্মাৰ। বহুদিন আগত এজন খেতিয়ক আছিল। হিজ নেম ৱাজ মাধৱ। তেওঁৰ নাম মাধৱ আছিল। হি হেড 2 sons। তেওঁৰ দুজন পুতেক আছিল, পংকজ এণ্ড ৰাজেন। পংকজ আৰু ৰাজেন। দে ৱেৰ ভেৰি লেজি। সিহঁত বৰ এলেহুৱা আছিল। এণ্ড আৰু নেভাৰ লাইক টু ৱৰ্ক। আৰু কেতিয়াও কাম কৰিবলৈ ভাল পোৱা নাছিল। মাধৱ ৱাজ ৱৰিড। মাধৱ বহুত চিন্তাগ্ৰস্ত হৈছিল। কাৰণ হিজ sons ডিড নট হেল্প হিম ইন দ্য ফিল্ড। তেওঁৰ পুতেকে কেতিয়াও তেওঁক খেতিপথাৰত সহায় কৰা নাছিল। ওৱান ডে, এদিনাখন, মাধৱ টুক হিজ sons। মাধৱে তেওঁৰ পুতেক দুজনক লৈ টু দ্য ফিল্ড মানে খেতিপথাৰলৈ গৈছিল। তেওঁৰ দুজন পুতেকক লৈ খেতিপথাৰলৈ গৈছিল। পইণ্টিং টু দ্য ফিল্ড হি ছেইড। আৰু কি কৰিছিল? আঙুলিয়াই দি তেওঁ কৈছিল, খেতিপথাৰলৈ আঙুলিয়াই দি মাধৱে কৈছিল, লুক, চোৱা, দেয়াৰ্ছ ট্ৰেজাৰ হাইডেন আণ্ডাৰ দ্য গ্ৰাউণ্ড। তাত মাটিৰ তলত গোপন সঞ্চিত ধন সোণ আছে। ইউ মাষ্ট ফাইণ্ড ইট। এইবোৰ বিচাৰি উলিয়াবা। তাৰপিছত চোৱা, ট্ৰেজাৰ। পংকজ এণ্ড ৰাজেন এক্সক্লেইমড। পংকজ আৰু ৰাজেনে কি কৰিলে? চিঞৰি উঠিলে। ট্ৰেজাৰ, সঞ্চিত ধন সোণ শুনি সিহঁতে ট্ৰেজাৰ বুলি আকৌ সঞ্চিত ধন সোণ বুলি চিঞৰি উঠিল। য়েছ, হয়। ইট উইল বি অল ইয়াৰ্ছ। এই সকলোবোৰ তোমালোকৰ। ইফ ইউ কেন ফাইণ্ড ইট। যদি তোমালোকে বিচাৰি উলিয়াব পাৰা। বাট ফাৰ্ষ্ট ইউ মাষ্ট ডিগ দ্য গ্ৰাউণ্ড টু গেট ইট। কিন্তু এইটো পাবলৈ তোমালোকে কি কৰিব লাগিব? প্ৰথমে মাটিখিনি খান্দিব লাগিব। মাধৱ ছেইড এণ্ড স্মাইল। মাধৱে কৈছিল আৰু হাঁহিছিল, মিচিকে হাঁহিছিল। পংকজ এণ্ড ৰাজেন ৱেৰ ডিলাইটেড টু হিয়াৰ দিছ। পংকজ আৰু ৰাজেনে এই কথা শুনি বৰ আনন্দিত হৈছিল। নাও, এতিয়া, উই কেন বি ৰিচ উইদাউট ডুয়িং মাছ ৱৰ্ক। এতিয়া আমি কোনো বেছি কাম নকৰাকৈয়ে ধনী হ'ব পাৰিম। উই মাষ্ট ডিগ আপ দ্য ফিল্ড এট ৱান্স। এতিয়া আমি কি কৰিব লাগিব? এতিয়া আমি ততালিকে পথাৰখন খান্দিব লাগিব। কোনে কৈছিল? দে ছেইড। সিহঁত দুটাই কৈছিল, মানে পংকজ আৰু ৰাজেনে কৈছিল। এতিয়া চোৱা কি আছে? আৰ্লি নেক্সট মৰ্ণিং মানে পিছদিনাখন ৰাতিপুৱা সোনকালে দুকমুকালিতে পংকজ এণ্ড ৰাজেন ৱেণ্ট টু দ্য ফিল্ড। পংকজ আৰু ৰাজেন কি কৰিলে? খেতিপথাৰলৈ গৈছিল। এণ্ড বিগেন টু ডিগ ইট। আৰু গোটেই পথাৰখন খান্দিবলৈ আৰম্ভ কৰিলে। দে ডিগ আপ দ্য হোল ফিল্ড। সিহঁতে কি কৰিলে? গোটেই পথাৰখন খান্দিছিল। বাট ফাউণ্ড ন' ট্ৰেজাৰ। কিন্তু কোনো সঞ্চিত ধন বিচাৰি পোৱা নাছিল। দে ৱণ্ডাৰ্ড হুৱেৰ দ্য ট্ৰেজাৰ লে। তেওঁলোকে কি হৈছিল? সঞ্চিত ধন ক'ত থাকিব পাৰে তাকে লৈ সিহঁত বিস্মিত হৈছিল। নাও ডেট উই হেভ ডিগ আপ দ্য ফিল্ড। এতিয়া আমি কি কৰিলোঁ? গোটেই পথাৰখন খান্দিলোঁ। লেটছ প্লেণ্ট ছামথিং। এতিয়া আমি কিবা শস্য ৰোপণ কৰোঁ আহা। ছেইড পংকজ। পংকজে কৈছিল। লেটছ ছ' পেডি ইন ইট। ৰাজেন ছাজেষ্টেড। ৰাজেনে পৰামৰ্শ দিছিল যে আমি ইয়াত ধান খেতি কৰোঁ আহা। কোনে কৈছিল? ৰাজেনে।
They informed their father. তেওঁলোকে দেউতাকক কথাখিনি জনাইছিল that they found no treasure in the field. যে খেতি পথাৰৰ কোনো সঞ্চিত ধন বিচাৰি নোপোৱা বুলি সিহঁতে সিহঁতৰ দেউতাকক জনাইছিল. They also told আৰু তেওঁলোকে এই কথাও কৈছিল যে him that they would sow paddy in the field. আকৌ তেওঁলোকে এই কথাও দেউতাকক জনাইছিল যে খেতি পথাৰখনত সিহঁতে ধান খেতি কৰিব বুলি. তাৰপিছত চোৱা, A few months later, কেইমাহমান পিছত পংকজ এণ্ড ৰাজেন ভিজিটেড দ্য ফিল্ড. পংকজ আৰু ৰাজেন কি কৰিলে, সিহঁতৰ খেতি পথাৰলৈ গ'লে. How excited they were to see the beautiful crops that filled the field. মানে ধানবোৰ নহয়, ধুনীয়া শস্যৰে খেতি পথাৰখন পৰিপূৰ্ণ হৈ থকা দেখি সিহঁতে উত্তেজিত হৈ গৈছিল. মানে এক্সাইটেড মানে উত্তেজিত মানে উৎসাহিতও হৈ গৈছিল. How excited they were to see the beautiful crops that filled to the field. ধুনীয়া শস্যৰে খেতি পথাৰখন পৰিপূৰ্ণ হৈ থকা দেখি সিহঁতে কিমান যে উত্তেজিত হৈছিল. তাৰপিছত চোৱা, When the paddy was ripe and golden. যেতিয়া পথাৰখন ধানবোৰ পকিছিল আৰু সোণালী হৈ গৈছিল. মাধৱ took পংকজ এণ্ড ৰাজেন টু দ্য ফিল্ড. মাধৱে তেতিয়া কি কৰিছিল, মাধৱে পংকজ আৰু ৰাজেনক লৈ আকৌ খেতি পথাৰলৈ গৈছিল. Look, here the treasure that I promised to. Look, চোৱা, here, সেইটো the treasure মানে গোপন ধন, that যে I promise you, তোমালোকক মই কথা দিছিলোঁ. It's your now. এতিয়া এই গোটেইখিনি তোমালোকৰ. I am proud of you. মই তোমালোকৰ ওপৰত গৌৰৱান্বিত, বা মই তোমালোকৰ বাবে কি আছিলোঁ, গৌৰৱান্বিত, তোমালোকৰ বাবে গৌৰৱান্বিত. পংকজ এণ্ড ৰাজেন ৰিয়েলাইজড. পংকজ আৰু ৰাজেনে কি কৰিছিল, উপলব্ধি কৰিছিল that hard work is always reward. যে কি উপলব্ধি কৰিছিল, যে কঠোৰ পৰিশ্ৰম যে সদায় পুৰস্কাৰযোগ্য হয়. এতিয়া তোমালোকে এই পাঠটোৰ পৰা কি বুজি পালা, যে পৰিশ্ৰমৰ ফলত আমি অসাধ্য সাধন কৰিব পাৰিম. মানে যিটো বস্তু আমি পাবলগীয়া সেইটো আমি কঠোৰ পৰিশ্ৰমৰ দ্বাৰাই পাব পাৰোঁ. আজিলৈ ইমানেই পাঠটো. তোমালোকে নেক্সট ভিডিঅ'ত মই তোমালোকৰ কাৰণে এই প্ৰশ্ন উত্তৰখিনি লৈ আহিম.